লাইভ অহাৰ এটা কাৰণো আছে যেহেতু আমি ৰাজনৈতিক দল হয় ৰাইজৰ লগত সদায় যোগাযোগত থাকিব লাগে আমি কি ভাবিছোঁ কি কৰি আছোঁ ৰাইজক জনাব লাগে আৰু আজিৰ তাৰিখত তেনেকেই প্ৰেছ মিট কৰি থকাটো সম্ভৱ নহয় আৰু প্ৰেছ মিট কৰিলে আমাৰ যিখিনি মিডিয়া হাউচেছ আছে তেখেতসকলে আমি যি ক'ব বিচাৰিছোঁ সেইটো মানে ডিটেইলছত মানে ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে তেখেতসকলৰো লিমিটেশ্যন আছে আমি তেখেতসকলক ধন্যবাদ জনাওঁ যে সদায় আমি যি কৰি আছোঁ যি ভাবি আছোঁ যি কৈ আছোঁ এইটো তেখেতসকলে হাইলাইট কৰি থাকে আজিৰ লাইভ অহাৰ কিছুমান উদ্দেশ্য আছে 4-5টামান পইণ্ট মই কম কোৱাৰ আগতে এই এসপ্তাহমানত এটা নতুন অভিজ্ঞতা হৈছে মোৰ অভিজ্ঞতাটো হ'ল আমাৰ EPPLৰ কৰ্মী আৰু ইভেন BPFৰ কৰ্মী BJPৰ কৰ্মী তেখেতসকলে ফোন কৰি পেলাই সুধি আছে যে ছাৰ নিৰ্বাচনটো শেষ হৈ গ'ল এতিয়া কি কৰিম কি কৰিলে ভাল হয় বুলি EPPLৰ কৰ্মীটো মোক সুধিবই পাৰে EPPLৰ কৰ্মী যিহেতু মই দলৰ সাধাৰণ সম্পাদক হয় তেখেতসকলে সুধিবই যে এতিয়া আগৰ ফিউচাৰ কোৰ্ছ অফ একশ্যনটো কি হ'ব সেইটো সুধিবই কিন্তু BPFৰ কৰ্মীবিলাকো নেতা কৰ্মীও সুধি আছে যে ছাৰ আমি কি কৰিম এতিয়া আমি চৰকাৰত আহিলোঁ আমি কেনেকৈ আগুৱাই যাম তেখেতসকলেও বহুত মানে আমাৰ বন্ধু বান্ধৱ যিখিনি আছে আমাৰ ছিনিয়ৰ তেখেতসকলেও সুধি আছে যে আপোনালোকৰ 5 বছৰ চৰকাৰ আছিলে কেনেকুৱা অভিজ্ঞতা আছিল কেনেকৈ আগুৱাই যাম আমিতো MCLA নহয় EM নহয় আমি কোনো চেয়াৰমেন নহয় কি কৰিম তো BJPৰ কৰ্মীবিলাকো সুধি আছে যে আমি কি কৰিম যেহেতু এতিয়া BTRত আমি শাসনত নাই গতিকে কি কৰিলে ভাল হয় বুলি তেখেতসকলে সুধি আছে মই এটাই জবাব দিছোঁ যে যেহেতু ইলেকশ্যনৰ আগত যোৱা 5টা বছৰ আমি কৈছোঁ যে আমাৰ কাৰণে ৰাজনীতিটো ৰাইজক সেৱা কৰাটোৱেই উদ্দেশ্য শাসন কৰা দখল কৰা সেইটো আমাৰ মানসিকতা নহয় বা এইটো আমাৰ মানে প্ৰায়ৰিটিও নহয় এইটো আমাৰ এজেণ্ডাও নহয় সেৱা কৰাটোৱেই আমাৰ উদ্দেশ্য ৰাজনীতিত আছোঁ যেতিয়া ৰাইজক সেৱা কৰি যোৱা যিমান দিনলৈকে আমি কৰিব পাৰোঁ যিমান দিনলৈকে আমাৰ সামৰ্থ্য আছে আমাৰ মানে এনাৰ্জি আছে আমাৰ ৰিচোৰ্চেছ আছে যিমান দিন সময় দিব পাৰোঁ সিমান দিনলৈকে ৰাজনীতিত থাকি ৰাইজক সেৱা কৰি যোৱাটোৱেই আমাৰ উদ্দেশ্য হ'ব লাগে লক্ষ্য হ'ব লাগে গতিকে মই সকলো ৰাজনৈতিক কৰ্মী এইটো EPPLও হ'ব পাৰে BPFও হ'ব পাৰে BJP হ'ব পাৰে কংগ্ৰেছ হ'ব পাৰে যি দলৰে আমাৰ কৰ্মী নহওক কিয় আমি বড়োলেণ্ড অঞ্চলটোক কেনেকৈ আগুৱাই নিব পাৰোঁ আমি যে 2020 চনৰ পৰা আমি শান্তি স্থাপন কৰিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোবিন্দ বসুমতাৰীৰ নেতৃত্বত আৰু মিহিনীশ্বৰ বসুমতাৰীৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থা নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বত যি BTR চুক্তি হ'ল 27 জানুৱাৰী 2020 চনৰ যে 27 জানুৱাৰীত যে BTR চুক্তি হৈ গ'ল তাৰপিছত যে আমাৰ অঞ্চলত শান্তি ঘূৰি আহিল ইয়াতে উগ্ৰপন্থী সমস্যাৰ সমাধান হ'ল আমাৰ যি আন্দোলন চলি আছিলে 3-4টা দশক ধৰি এই আন্দোলনৰ এটা অৰ্থপূৰ্ণ কনক্লুজন হ'ল মিনিংফুল এটা কনক্লুজন হ'ল বুলি মই ভাবোঁ যদিও ফুল্লি মানে কনক্লুড হোৱা নাই কিন্তু পাৰ্চিয়েলি হ'লেও যি সলিউশ্যন আহিব লাগিছিল পাৰ্চিয়েল সলিউশ্যন দি আমাৰ ইয়াতে শান্তি স্থাপন হ'ল গতিকে এতিয়া কাম কৰিবলৈ আমি সকলো দিশত কাম কৰাৰ বহুত মানে প্ৰয়োজন আছে ই শিক্ষাৰ দিশতে নহওক কিয় স্বাস্থ্যৰ দিশতে নহওক কিয় খেতি বাতিৰ দিশতে নহওক কিয় যুৱ মানে ইউথ এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত উইমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত বহুত কৰণীয় আছে আমাৰ EPPL কৰ্মীসকলক উদ্দেশ্যি কিছুমান কথা ক'ব বিচাৰিছোঁ আপোনালোকে সদায় প্ৰাউড ফিল কৰিব সদায় আপোনালোকে নিজকে একদম বুকু পিন্ধাই আপোনালোকে এতিয়া ঘূৰি ফুৰিব লাগে যে আমি যোৱা 5টা বছৰত বহুত কষ্ট কৰি পেলাই অহৰহ কষ্ট কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UG ব্ৰহ্ম ছাৰৰ নেতৃত্বত গোবিন্দ বসুমতাৰী ৰেংগৰা নাৰ্জাৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ ডাঙৰীয়ানী তেখেতসকলৰ নেতৃত্বত আমি বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰাই নহয়
শান্তিটো মানে প্ৰত্যেকটো ঘৰে ঘৰে লৈ যোৱাত প্ৰত্যেকটো ব্যক্তিক মানে বেনিফিট হোৱাকৈ আমি যে কাম কৰিলোঁ এইটোৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব। বিটিআৰ চৰকাৰত তেনেকুৱা ছিষ্টেম গভৰ্নেন্সৰ ছিষ্টেম তেনেকুৱা নাছিলে, বহুত কিয়টিক আছিলে, কোনো প্ৰচেছ নোহোৱাকৈ প্ৰচিডিউৰ নোহোৱাকৈ চলিছিল। গতিকে যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত কষ্ট কৰি পেলাই বিটিআৰৰ এডমিনিষ্ট্ৰেশ্যনত কাউন্সিলৰ এডমিনিষ্ট্ৰেশ্যনত এটা ছিষ্টেম অনা হৈছে। এই ছিষ্টেমৰ দ্বাৰা দি খালি এইটো যোৱা 5টা বছৰ নহয়, অনাগত দিনবোৰত যিমান দিন আমাৰ এইটো কাউন্সিলটো চলিব, ইয়াতে মানে এটা ছিষ্টেমৰ দ্বাৰা দি এতিয়া চলিব লাগিব। গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। আপোনালোকে প্ৰাউড ফিল কৰিব যিহেতু আমি গোটেই বিটিআৰত যিমান দুখীয়া পৰিয়াল আছে সকলোকে আমি এটা এটাকৈ ৰেচন কাৰ্ড দিব পাৰিলোঁ। ঘৰে ঘৰে যাই পেলাই, গাঁৱে ভূঞে যাই পেলাই, তিনিআলি চাৰিআলি যাই পেলাই আমি UPPLৰ কৰ্মী আৰু BJPৰ কৰ্মী, যিহেতু দুইটা দলৰ চৰকাৰ আছিলে আমাৰ BJP আৰু UPPLৰ যোৱা 5টা বছৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকজন BCDC মেম্বাৰ, BCDC চেয়াৰমেন, টাউন কমিটিৰ ৱাৰ্ড কমিশ্যনাৰ, টাউন চেয়াৰপাৰ্চন সকলোৱে মিলি আমি UPPL কৰ্মীয়ে মিলি আমি সকলো পৰিয়ালক ৰেচন কাৰ্ড দিব পাৰিছোঁ। অলমষ্ট নিয়াৰ ইউনিভাৰ্চেল কাভাৰেজ এতিয়া ৰেচন কাৰ্ড আমি দিব পাৰিছোঁ। ৰেচন কাৰ্ডৰ দ্বাৰা বহুত কাম হয় আজিকালি। ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি ফ্ৰী ৰেচন পায়। ৰেচন কাৰ্ড হোৱাৰ লগে লগে আপুনি আয়ুষ্মান কাৰ্ড পায়, 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা হয়। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়, গতিকে ৰেচন কাৰ্ডৰ থ্ৰুদি অৰুণোদয় পায়। ৰেচন কাৰ্ডৰ দ্বাৰা দি লাইফ ইঞ্চুৰেঞ্চ পোৱা যায়। গতিকে ৰেচন কাৰ্ডটো মানে দুখীয়া পৰিয়ালক দুখীয়াৰ পৰিস্থিতিৰ পৰা ওপৰত উঠাই অনাৰ কাৰণে এটা ইঞ্জিন হয়। গতিকে ৰেচন কাৰ্ড দিব পৰাৰ কাৰণে আপোনালোকে বহুত প্ৰাউড ফিল কৰিব। নেক্সট আপোনালোকে জানে যে আজি গোটেই বিটিআৰত যোনটো হোমলেছ ফেমিলিছ আছিলে, হোমলেছ ফেমিলিছৰ কাৰণে প্ৰায় 3.5 লাখ 5টা বছৰত প্ৰায় 3.5 লাখ, একজেক্ট ফিগাৰটো মোৰ লগত আছে ইয়াতে, প্ৰায় আমাক 3,42,385 গাঁও অঞ্চলবোৰত আৰু আৰবানখিনি আছে। আৰবান PMAYG প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু গ্ৰামীণ আৰু আৰবান এই দুইটাত মানে প্ৰায় গ্ৰামীণ কিবাতে 3,42,000 পৰিয়ালক আমি ঘৰ আবণ্টন দিব পাৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা। এইটোৰ কাৰণে আপুনি প্ৰাউড ফিল কৰিব। আৰু আৰবান এৰিয়াৰখিনি ডেটা মোৰ লগত নাই, কিন্তু আৰবানতো বহুতখিনি দিয়া হৈছে। আমাৰতো এতিয়া 9টা চাগে লোকেল আৰবান বডিজ ULBs বুলি কয়, 9টা ULB আছে আমাৰ বিটিআৰত। সেইখিনি এৰিয়াতো মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা আবণ্টন দিয়া গৈছে আৰু ঘৰখিনি মানে কমপ্লিট কৰি দিয়া হৈছে। তো গতিকে এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। আমাৰ দিনত নতুনকৈ ইন'ভেটিভ এটা স্কিম আনিছে, এইটো হ'ল জ্ঞান চেৰাম বুলি দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক অলপ অৰ্থনৈতিক সকাহ দিবলৈ 5টা বছৰত 35,000 ষ্টুডেণ্টছবোৰক আমি জ্ঞান চেৰামৰ স্কলাৰশ্বিপ দিব পাৰিছোঁ। 5,000 কৰি 5,000 টকাকৈ টোটেল 35,000 ষ্টুডেণ্টছবোৰক আমি ডাইৰেক্ট ফাইনেন্সিয়েল বেনিফিট আমি দিব পাৰিছোঁ। তদ্ৰুপ আমি ক্ষুদ্ৰ মহিলা ব্যৱসায়ীবিলাকক টোটেল 35,000 মহিলা ব্যৱসায়ীসকলক পঞ্চায়ত বিধানসভাৰ আণ্ডাৰত আমি বেনিফিট দিব পাৰিছোঁ। এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। চবতকৈ ভাল এটা কাম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, সেইটো হ'ল বৈশ্যমতী। ভাবিব নোৱাৰা কথা, আমি মানে নতুন 6th Schedule কাউন্সিল হয়। এইটো 6th Schedule কাউন্সিল 2003 চনত গঠন হৈছিল। তাৰপিছত 2020 চনত ইয়াৰ মানে ষ্ট্ৰীম লাইনিং বা অগমেণ্টেশ্যন অফ পাৱাৰ থ্ৰু বিটিআৰ একৰ্ড হৈছে। গতিকে 2020 চনত যে পাৱাৰ অগমেণ্টেশ্যন হৈছে আৰু এৰিয়া এক্সপানশ্যন পিছত হ'ল 81টা গাঁও মানে ইনক্লুড কৰি পেলাই গহপুৰলৈকে বাউণ্ডাৰীটো আমাৰ এক্সপানশ্যন হ'ল। ইয়াৰ দ্বাৰা দি মানে ইমান পুৰণা মানে অট'নমাছ কাউন্সিল আছে, 6th Schedule অট'নমাছ কাউন্সিল আছে, যিবিলাক 1950ত গঠন হৈছে, যিবিলাক 1948ত গঠন হৈছে,
তথাপিও তেখেতসকলৰ লেণ্ড ৰেকৰ্ডটো ডিজিটাইজ কৰিব পৰা নাছিল ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ড ইজ এ ভেৰি টিডিয়াছ প্ৰচেছ এইটো বহুত মানে এনাৰ্জি বহুত ৰিচোৰ্চেছ বহুত টাইম ইয়াতে লাগে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুত মানে এক্সপাৰ্ট ছাৰ্ভিচেছ একদম এক্সপাৰ্ট ছাৰ্ভিচেছ এক্সপাৰ্টিজ আনি পেলাই বৈশ্যমতি 1.0 আৰু বৈশ্যমতি 2.0 এই দুইটা দ্বাৰা দি যিমান আমাৰ মাটিৰ ৰেকৰ্ড আছে এই মাটিৰ ৰেকৰ্ডটো 100% ডিজিটাইজেশ্যন আজি BTRত কৰা হৈছে তাৰ দ্বাৰা দি বহুত ছাৰ্ভিচেছ বহুত প্ৰায় আই থিংক ইফ আই ৰিমেম্বাৰ ইট কাৰেক্টলি 13 ছাৰ্ভিচেছ মানে মাটি ৰিলেটেড লেণ্ড ৰিলেটেড টোটেল 13 ছাৰ্ভিচেছ এতিয়া অনলাইন দিয়া যায় ইনক্লুডিং লেণ্ড ট্ৰান্সফাৰ মানে লেণ্ড মানে চেল পাৰমিশ্যন বা পাৰ্চেছ পাৰমিশ্যন যিমান মিউটেশ্যন বহুত তেনেকুৱা 13 ছাৰ্ভিচেছ মানে অনলাইন কৰিব পৰা গৈছে থ্ৰু বৈশ্যমতি মানে যোনটো আমাৰ এপ আছে এইটোৰ দ্বাৰা দি এইটো কৰিব পৰা যায় ইয়াত মানে এটা দুটা ছাৰ্ভিচ আৰু সংযোজন কৰা যায় এড কৰা যায় যেনেকৈ আমি যদি লেণ্ড ৰেভিনিউটো আমাৰ যে খাজনা আছে মাটিৰ খাজনাটো যদি অনলাইন দিব পৰা এটা চিষ্টেম কৰে এইটো বহুত ইজি এতিয়া যেহেতু ফাউণ্ডেশ্যনটো আছে বৈশ্যমতি যোনটো এপটো আছে এটা ছাৰ্ভিচ এইটো ইউজ কৰিব পাৰে যে আমি অনলাইন জাষ্ট মানে ট্ৰান্সফাৰ কৰিব পৰা থ্ৰু মানে UPI বা নেট বেংকিং তেনেকৈ যদি ট্ৰান্সফাৰ কৰিব পৰা ব্যৱস্থা কৰা যায় এইটো আৰু বহুত ভাল হ'ব আৰু ৰাইজৰ কাৰণে এটা ডাঙৰ এটা ছাৰ্ভিচ হ'ব তো এইটো 5টা বছৰত এটা ডাঙৰ এটা এচিভমেণ্ট যে আমি মাটিৰ যোনটো ছাৰ্ভিচেছ আছে এইটো অনলাইন কৰিব পাৰিছোঁ আৰু বৈশ্যমতি 2.0 লৈকে এইটো কৰা হৈছে আৰু বহুত ফেমিলি ইয়াৰ দ্বাৰা দি বেনিফিট হৈছে মোৰ ৰেকৰ্ড যোনটো আছে টোটেল মাটিৰ বেনিফিট মানে প্ৰায় 3,83,000 ফেমিলিজ টোটেল 3,83,000 ফেমিলিবোৰক এই বৈশ্যমতি 1.0 আৰু 2.0 এইটো দি মানে বেনিফিট কৰা গৈছে তো গতিকে আপোনালোকে এইটোৰ কাৰণে বহুত মানে প্ৰাউড ফিল কৰিব আৰু যিহেতু BTR চুক্তিটো আমাৰ মেইনলি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন এণ্ড নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু কেইটামান সংগঠন বড়ো সংগঠনবোৰ একেলগে মিলি পেলাই এইটো মানে ফেচিলিটেট কৰিছিলে বা লিডাৰশ্বিপ লৈছিলে আপোনালোকে জানি ভাল পাব যে যিমান আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ডৰ মানে কেডাৰ্ছবিলাক আছিলে টোটেল ভেৰিফাইড কেডাৰ্ছ 7,623 NDAB কেডাৰ্ছ ভেৰিফাইড কৰা হৈছে য' অসম পুলিচ আৰু NDAB 4টা ফেকশ্যনৰ লিডাৰশ্বিপ মানে সহায় কৰি পেলাই এইটো মানে ভেৰিফাই কৰা গৈছে আউট অফ 7,623 ভেৰিফাইড কেডাৰ্ছ so far 4,881 তেখেতসকলে মানে এক্স গ্ৰেচিয়া মানে এছিষ্টেঞ্চ ফাইনেন্সিয়েল এছিষ্টেঞ্চ এইটো ফিক্সড ডিপজিট হিচাপে 4 লাখ টকাকৈ তেখেতসকলক মানে দিয়া গৈছে এইটো ৰিহেবিলিটেশ্যনৰ কাৰণে তো এইটো ডাঙৰ এমাউণ্ট নহয় তথাপিও এটা তেখেতসকলক মানে সকাহ দিবলৈ তেখেতসকলে যাতে এটা নতুন জীৱন যাপন কৰিব পাৰে ইমান দিন তেখেতসকলে ঘৰৰ বাহিৰত থাকি জংঘলে মংগলে থাকি বিদেশত থাকি বহুত কষ্ট পাইছে গতিকে এই 4 লাখ টকা দি তেখেতে পুনৰ জীৱন যাতে স্থাপন কৰিব পাৰে এইটোৰ কাৰণে দিয়া গৈছে বহুত মানে মাৰ্টাৰ্ছ ফেমিলি আছিলে মাৰ্টাৰ্ছ ফেমিলি টোটেল 838 NDAB মাৰ্টাৰ্ছ ফেমিলিবিলাকক 5 লাখ টকাকৈ এটা এক্স গ্ৰেচিয়া পে'মেণ্ট তেখেতসকলক দিয়া গৈছে টু দি নেক্সট স্কিম অফ মাৰ্টাৰ্ছ ফেমিলিজ যেনেকৈ আমাৰ আগৰ আন্দোলনত মানে 1986 to 2003 যি আন্দোলন চলিছিল আপচুৰো বহুত মানে মাৰ্টাৰ্ছ ফেমিলি আছিলে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ টোটেল 360 যিবিলাকক আগৰ সময়ত দিব পৰা অৱস্থাত নাছিলে তেখেতসকলক আপচুৰ যিটো মাৰ্টাৰ্ছ আছে তেখেতসকলক দিয়া হৈছে আৰু বড়ো লিবাৰেশ্যন টাইগাৰ্ছ BLTৰো কিছুমান মাৰ্টাৰ্ছ ফেমিলি আছিলে তেখেতসকলক দিয়া গৈছে টোটেল 91 আমাৰ মাৰ্টাৰ্ছ ফেমিলিবিলাকক BLTৰ তেখেতসকলকো দিয়া গৈছে আমাৰ মানে চাকৰিৰ ক্ষেত্ৰত যেহেতু আমি প্ৰমিছ কৰিছিলোঁ যে বহুত কিবা মানে তেনেকৈ চাকৰি দিম বুলি টোটেল আমাৰ 5 বছৰ মানে 3 বছৰত মেইনলি ইনিচিয়েল 2 years 2021 up to 2022 2020 আৰু 21ত আপোনালোকে জানে কৰোনা ভাইৰাছৰ ইয়াতে প্ৰকোপ আছিলে কৰোনা ভাইৰাছৰ প্ৰকোপৰ কাৰণে
বহুত কাম কৰিব পৰা নাই যিমান কাম আছিলে সব মানে কোভিডটো কন্ট্ৰোল কৰাৰ কাৰণে আৰু যেহেতু নেশন ওয়াইড লকডাউন আছিলে নেশন ওয়াইড বুলি নহয় ওয়ার্ল্ড ওয়াইড লকডাউন আছিলে তো 2021 চনত 2020 আৰু 2021 চনত তেনেকুৱা ইমান কাম কৰিব পৰা নাই এটো বিটিআর সরকার বুলি নহয় এটো অসম সরকার ভাৰত সরকার গোটেই পৃথিৱীৰ সরকার কোনেও তেনেকৈ কৰিব পৰা নাই যিমান কাম আছিলে সব আমাৰ এটো করোনাৰ মানে কন্ট্ৰোল কৰাৰ কাৰণে মানে কামটো কৰা হৈছিল গতিকে 2022 চনৰ পৰা 2025 চনলৈকে টোটাল আমাৰ 10,465 আনএমপ্লয়েড ইউথছ বিলাকক চৰকাৰী চাকৰি দিয়া গৈছে ইয়াৰ ভিতৰত এডুকেশ্যন ডিপাৰ্টমেণ্টতে আমাৰ 6,513 টিচাৰ্ছ আৰু তাতে সবতকৈ ডাঙৰ কাম হৈছে আমাৰ 1999 চনত 1999 মানে ইয়াৰত 1999ত কিছুমান মাষ্টৰ বিলাকক তাহানিৰ মানে নলবাৰী আৰু কামৰূপ জিলাত যেতিয়া বাক্সা পৰে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টবোৰত 1999তে তেখেতসকলে এপইণ্টমেণ্ট পাইছে কিন্তু 1999ৰ পৰা 2022 চনলৈকে 2022 লৈকে লং 23 ইয়াৰ্ছ তেখেতসকলে দৰমহাৰ নামত এক পইচা পোৱা নাছিলে 23 ইয়াৰ্ছ অলমোষ্ট many of them were on the verge of retirement হবলৈ মানে হৈছিল তেখেতসকল গতিকে তেখেতসকলে কোনো দৰমহা পোৱা নাছিল এনেই স্কুলত তেখেতসকলে পঢ়াই আছিল 1999ৰ যে সমস্যা আছিলে এই সমস্যাটো 2022 চনত কমপ্লিটলি 100% এটো ৰিজলভ কৰা হ'ল সকলো যে 1999ত মানে মাষ্টৰ চাকৰি পাইছিলে অসম গণ পৰিষদৰ দিনত তেতিয়া নলবাৰী বৰপেটা আৰু কামৰূপ জিলাত আজিৰ মানে বাক্সা আৰু তামুলপুৰ ডিস্ট্ৰিক্ট সবকে মানে তেখেতসকলক মানে ৰেগুলাৰাইজ কৰা হৈছে এটো ডাঙৰ এটা এচিভমেন্ট হৈছে আৰু তেখেতসকলৰ পৰিয়াল যেহেতু ইমান বছৰ 23টা বছৰ একো নোপোৱাকে তেখেতসকলে কেনেকৈ চলিল কেনেকৈ তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিল স্কুলত কেনেকৈ গ'ল তেখেতসকলে খোৱা লোৱা কেনেকৈ কৰিলে মানে এইটো বহুত দুখ লগা কথা আছিলে তো এইটো দিয়া হ'ল তো টোটেল আমাৰ মানে 10,465 যে এডুকেটেড কোৱালিফাইড ইউথছ আছিলে তেখেতসকলক মানে চাকৰি দিয়া গ'ল ইয়াতে সব ডিপাৰ্টমেণ্ট মিলি কেনে আপোনালোকে প্ৰাউড ফিল কৰিব যিখিনি আমাৰ ইউপিএল কৰ্মী আছে বিজেপি কৰ্মী আছে যোৱা 5টা বছৰ যেতে একেলগে চৰকাৰ চলালে আমাৰ বড়োপা সুপাৰ 50 মিছন বড়োপা সুপাৰ 50 মিছনটো এটা ৰেভলিউচনাৰী ইনিচিয়েটিভ মানে বহুতে হয়তো বুজি পোৱা নাই কি সুপাৰ 50 হয় বুলি কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলত এনেকুৱা এটা মানে কোৱালিটি এডুকেশ্যনৰ কাৰণে আৰু এডুকেশ্যনৰ এটা কম্পিটিটিভ এনভাইৰনমেণ্ট গঢ়ি তুলিবলৈ বড়োপা সুপাৰ 50 মিছনে বহুত মানে এটা ডাঙৰ কাম কৰিছে গতিকে আপোনালোকে জানে বড়োপা সুপাৰ 50 মিছনৰ আণ্ডাৰত 679 মেৰিটৰিয়াছ ইউথ বিলাকক আমি ফ্ৰী অফ কষ্ট কোচিং দিয়া গৈছে ইউপিএছচিৰ কাৰণে এপিএছচিৰ কাৰণে আইআইটিৰ কাৰণে আৰু মেডিকেল এন্ট্ৰেন্সৰ কাৰণে এই 4টা ডিপাৰ্টমেণ্টৰ কাৰণে আমি মানে বড়োপা সুপাৰ 50 মিছনটো কৰা হৈছিল আৰু টোটেল 679 মেৰিটৰিয়াছ ষ্টুডেণ্টছ বিলাকক সাপোৰ্ট কৰা গৈছে ফ্ৰী অফ কষ্ট প্ৰত্যেকটো ক্ষেত্ৰত তেখেতসকলৰ কিতাপ কানিৰ পৰা আৰম্ভ কৰি থকা মেলা খোৱা যিমান আছে সব মানে এটো ফ্ৰী অফ কষ্ট কৰা হৈছে ডাঙৰ এটা এটো কাম হৈছে গতিকে আমি এটোৰ কাৰণে প্ৰাউড ফিল কৰিব লাগে আমি টোটেল 40টা সমষ্টিত 50টা বড়োলেণ্ড আন্দোলনৰ প্ৰথম শহীদ সুজিত নাৰ্জাৰী ডাঙৰীয়াৰ নামত ফাৰ্ষ্ট মাৰ্টাৰ্ছ অফ বড়োলেণ্ড মুভমেণ্ট তেখেতৰ নামত 50টা অডিটৰিয়াম হল 40টা সমষ্টি কিছুমান সমষ্টিত দুটাকে আছে য'ত মানে ডাঙৰ সমষ্টি আছে বা তেনেকুৱা আৰবান ৰুৰাল ডিভাইড আছে আৰবান এৰিয়া কৰিলে ৰুৰালটো থাকি যায় তেনেকৈ আমি 50টা টোটেল সুজিত নাৰ্জাৰী মেমৰিয়েল অডিটৰিয়াম হল এইটো মানে বনোৱা হৈছে মাইনাও চেৰাং বুলি এটা নতুনকৈ স্কিম আমাৰ বিটিআৰ চৰকাৰে লঞ্চ কৰিছিলে মাইনাও চেৰাংটো টোটেল 9,865 সেলফ হেল্প গ্ৰুপক 75,000 rupees কে দিয়াৰ কাৰণে প্ৰথম কিস্তি 25,000 কে দিয়া গৈছে 9,865 ফেমিলিজ বোৰ গতিকে আপোনালোকে এইটোৰ কাৰণে প্ৰাউড ফিল কৰিব আমাৰ
বিভিন্ন ধৰ্ম অনুষ্ঠান, এই মন্দিৰ, গীৰ্জা, মছজিদ এইবিলাকক ভাল কৰিবলৈ বহুত মানে প্লেচেছ অফ ৱৰ্শ্বিপ বা আমাৰ ধৰ্ম অনুষ্ঠানবিলাক বেয়া অৱস্থাত আছে। কাৰোবাৰ মানে ফ্ল'ৰ নাই, কাৰোবাৰ মানে টিনটোৱে নাই, কাৰোবাৰ বাউণ্ডাৰী ৱাল নাই, কাৰোবাৰ মানে ৰং লগাব পৰা নাই, তেনেকৈ বহুত মানে বেয়া অৱস্থাত আছিলে এই ধৰ্ম অনুষ্ঠানবিলাক। এইবিলাক ঠিক কৰিবলৈ আলাৰী চেৰাং বুলি এটা স্কিম ধৰা হৈছিল, বহুত ক্ৰিয়েটিভ এণ্ড ইন'ভেটিভ স্কিম। এই আলাৰী চেৰাং স্কিমৰ আণ্ডাৰত টোটেল 2095 প্লেচেছ অফ ৱৰ্শ্বিপ, তাৰমানে ধৰ্ম অনুষ্ঠানবিলাকক মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া গৈছে 2 লাখ টকা দি। এইটোৰ কাৰণে আপোনালোকে প্ৰাউড ফিল কৰিব। গতিকে ৰাজনীতিত হাৰ জিত থাকে, কেতিয়াবা একটা পাৰ্টি জিকিব, কেতিয়াবা এই দ্বিতীয় পাৰ্টিটো জিকিব বা উলট পালট ৰাজনীতিত হৈয়ে থাকে। এইটো মানে নতুন কথা নহয়। আপোনালোকে প্ৰাউড ফিল কৰিব যে BTRত আমি শান্তি স্থাপন কৰাৰ পিছত আজি গণতন্ত্ৰটো সুদৃঢ় হৈছে, মজবুত হৈছে গণতন্ত্ৰটো। ইয়াতে কোনো আপোনাৰ ভোট কাঢ়ি ল'ব নোৱাৰে, ইয়াতে আপোনাৰ কোনো জবৰদস্তিকে ভোট দিয়াব নোৱাৰে, ইয়াতে আপোনাৰ যে বাক স্বাধীনতা এইটো কোনেও কাঢ়ি ল'ব নোৱাৰে। আজি ফ্ৰীডম অফ স্পীচ, সকলোৱে যি ইচ্ছা তাকে ক'ব পাৰে। আমাৰ এটা নতুন জেনেৰেশ্যন এতিয়া ওলাইছে যিবিলাক মানে উইদাউট এনি ফিয়াৰ, উইদাউট এনি প্ৰেজুডিচ, উইদাউট এনি ফিয়াৰ অফ ইমপ্লিকেশ্যনছ কথা ক'ব পাৰে। তেখেতসকলে ওলাই আহি আজি আমাৰ অঞ্চলৰ নেতৃত্ব বহন কৰিব, লাহেকৈ সমাজৰ নেতৃত্ব বহন কৰিব। আমাৰ বড়োলেণ্ড অঞ্চলটো তেখেতসকলে আগুৱাই লৈ যাব। তো মই আৰু বহুত কথা ক'বলগীয়া আছিল, লাইভটো বেছি দীঘলীয়া কৰিব বিচৰা নাই। এটাই কথা মোক মানে কিছুমান মানুহে সুধি আছে যে আমাৰ BTR ইলেকশ্যনৰ ৰিজাল্টটো 26 তাৰিখত আহিল। 26 তাৰিখত BPFে 28টা MCLA চিট জিকি পেলাই এবছলুট মেজৰিটি পাই তেখেতসকলে চৰকাৰ গঠন কৰিলে। CM আৰু ডেপুটি CMে শপত গ্ৰহণ কৰিলে 5 তাৰিখত। আজি 8 তাৰিখ হ'ল। তো 26 তাৰিখৰ পৰা 8 তাৰিখলৈকে প্ৰায় 12 দিন হ'ল। 12 দিনত আমি চৰকাৰটো চলিব লাগে, চৰকাৰৰ বিভিন্ন ফাইলছ মুভমেণ্ট হ'ব লাগে। এই ফাইলবিলাক ৰাইজৰ ফাইল হয়, এই কামবিলাক ৰাইজৰ কাম হয়। চৰকাৰ নাথাকিলে ডিপাৰ্টমেণ্টবোৰ নচলে, ডিপাৰ্টমেণ্টবোৰ নচলিলে ৰাইজে ছাৰ্ভিচেছ নাপাব, ৰাইজে ছাৰ্ভিচেছ নাপালে আমাৰ উন্নয়নটো স্থবিৰ হ'ব। গতিকে আমাৰ ডেভেলপমেণ্টটো এফেক্ট হ'ব নালাগে। যিহেতু BPFে মানে মেণ্ডেটটো পালে, ৰাইজৰ মেণ্ডেটটো পালে, তেখেতসকলে চৰকাৰ গঠন কৰিলে, আমি BPFক কংগ্ৰেচুলেশ্যন জনালোঁ, শুভেচ্ছা জনালোঁ। তেখেতসকলৰ ভাল কামবোৰত আমি কোঅপাৰেট কৰি যোৱাৰ কাৰণে কি কয় এইটো কমিটেড হয়। তেখেতসকলে যিখিনি ভাল ডিচিশ্যন ল'ব, ভাল কাম কৰিব, ভাল প্ৰগ্ৰাম ল'ব, আমি সকলো ভাল কামত আমি তেখেতক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ৰাজি হৈ আছোঁ বা ৰেডি হৈ আছোঁ। কিন্তু এই যে 12 দিন যে গুচি গ'ল 26 তাৰিখৰ পৰা আজিলৈকে, এতিয়া ফুল প্লেজেড চৰকাৰটো যে গঠন কৰিব পৰা নাই, এতিয়ালৈকে আমাৰ এক্সিকিউটিভ মেম্বাৰ তেখেতসকলে নমিনেট কৰিব পৰা নাই, ডিপাৰ্টমেণ্ট এল'কেট কৰিব পৰা নাই। এইটো আমাৰ BTR অঞ্চলৰ কাৰণে ভাল নহয়। তো মই BPFৰ নেতৃবৃন্দক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে সোনকালে এক্সিকিউটিভ মেম্বাৰ্ছবিলাক নমিনেট কৰে, ডিপাৰ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰি দিয়ে, ৰাইজৰ কামবিলাক যাতে সোনকালে কৰে, যিমান আমাৰ ফাইল মুভমেণ্ট আছে ফাইল মুভমেণ্টবিলাক ভালকৈ কৰে। আৰু যিহেতু এতিয়া ভাল কথাটো হ'ল যে আমাৰ BTR কাউন্সিলৰ এডমিনিষ্ট্ৰেশ্যনটো ইট ইজ দি ফাৰ্ষ্ট অট'নমাছ কাউন্সিল, ফাৰ্ষ্ট টেৰিটৰিয়েল কাউন্সিল to have 100% e-governance online. চৰকাৰী কামবিলাক সব অনলাইন কৰিব পাৰে এতিয়া। টোটেল e-governance এইটো কৰা হৈছে। এইটো ডাঙৰ এটা ইনিচিয়েটিভ আৰু ডাঙৰ এটা এচিভমেণ্ট, যাৰ দ্বাৰা বহুত ইজিলি য'তে নাথাকক কিয় আমাৰ CM ডাঙৰীয়া যে য'তে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে, ডেপুটি CMে য'তে নাথাকক কিয় অনলাইন এপ্ৰুভ কৰিব পাৰে, EM বিলাকে য'তে নাথাকক কিয়, প্ৰিন্সিপাল ছেক্ৰেটাৰী য'তে নাথাকক কিয় অনলাইন এইটো এপ্ৰুভ কৰিব পাৰে ফাইলবোৰ চাই পেলাই। গতিকে এইটো বহুত ইজি হয়। এইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মাননীয় নেতা ছাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু ৰিহন দৈমাৰী ডাঙৰীয়া যাতে সোনকালে আপোনালোকে
মানে ইএমবোৰ যাতে ডিষ্ট্ৰিবিউট কৰি দিয়ে, ডিপাৰ্টমেণ্টটো এল'কেট কৰি দিয়ে, যাতে ডিপাৰ্টমেণ্টবিলাকৰ কামটো সোনকালে হয়, ৰাইজে যাতে যাই পেলাই কামবোৰ পায়, ছাৰ্ভিচেছবিলাক পায়। চাওক, আল্টিমেটলি চৰকাৰত বহিলেও অপজিশ্যনত বহিলেও আপোনালোকৰ মানে কামটো হ'ল পাব্লিক কাম, পাব্লিক সেৱা, পাব্লিক ছাৰ্ভিচ এইটো হয়। গভমেণ্টত আছে বুলি এইটো কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয় বা এইটো কোনো পাৰ্চনেল কাম নহয়, এইটো পাব্লিকৰ কাম হয়, পাব্লিক সেৱা হয়, ৰাইজৰ সেৱা হয়। গতিকে আপোনালোকে সোনকালে যাতে মানে ইএমবোৰ মানে আপোনালোকে এল'কেট কৰি দিয়ে আৰু সোনকালে ডিপাৰ্টমেণ্টবিলাক ডিষ্ট্ৰিবিউট কৰি দিয়ে, ৰাইজৰ কামটো যাতে মানে স্পীডি মেনাৰত লৈ যায়, যাতে মানে ৰাইজৰ মানে সুবিধাটো মানে আপোনালোকে দিব পাৰে আৰু ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব পাৰে, আমাৰ বড়োলেণ্ড অঞ্চলটো আগুৱাই নিব পাৰে, ডেভেলপমেণ্টটো মানে স্পীডি মেনাৰত যাতে লৈ যাব পাৰে। এইটোৰ কাৰণে মই BPFৰ নেতৃবৃন্দক মই অনুৰোধ কৰিছোঁ। মই আৰু বেছি কথা ক'ব বিচৰা নাই। মই সকলোকে শুভেচ্ছা যাচিছোঁ। সকলোকে শুভেচ্ছা যাচিছোঁ, বিশেষকৈ আমাৰ BPFৰ নেতৃবৃন্দক মই শুভেচ্ছা যাচিছোঁ। আমি 5 বছৰ কৰিলোঁ, এতিয়া আপোনালোকৰ 5 বছৰ সময় আছে, ৰাইজক ভালকৈ সেৱা কৰক। আমি আপোনালোকক সহায় সহযোগিতা কৰি যাম বিৰোধীৰ আসনত বহি পেলাই। য'ত আপোনালোকক মানে কিবা যদি ভুল হৈ যায় আমি উনুকিয়াই দিব লাগে, আমি উনুকুৱাই দিম। য'ত আপোনালোকক সহায় কৰিব লাগে আমি সহায় কৰি যাম। গতিকে let us build a new Bodoland, let us build a prosperous Bodoland, a peaceful, prosperous, so that everyone lives here with dignity, with a lot of joy, and everyone has quality education, quality life, and let us live a very harmonious life in Bodoland. We have seen a very difficult past for last 40-50 years. We have seen conflict, we have seen internal displacement, we have seen armed insurgency movement, deaths, destruction, instability. We have seen everything. Now I think it's for time for us to give a very what shall I say, stable situation for our younger generation, so that they grow up without fear, without frustration, and see a very hopeful future and lead the society the way they want. Thank you so much everyone for joining me live, and my apologies, I have been doing live for last 1 week, 10 days, very frequent live. For next few days I may not come live, but best wishes to all of you, and in advance happy Deepavali or happy Diwali to all of you. Thank you.